বাকী বিহু কেনেকুৱা গ'ল? বিহু মানে কি ক'ব মানে কি পিঠা খাই 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 এনেকুৱা হৈ গ'ল যে মানে কি লেট্ৰিনত গ'লো এতিয়া পিঠা পিঠাই গ'ল। মানে বাওঁহাত নোখোৱাই হ'ল। মোৰ আকৌ কি হ'ল নাই কি মাছ এতিয়া মাঘৰ বিহু মাছ খাওঁতে খাওঁতে ল'ৰাটোৱে কি কৈছে পাপা বোলে মাংস পাহৰিলে নেকি আজি আকৌ তাৰ কাৰণে মাংস লৈ আহিছো। হেৰি হ'ল নহয় আপোনালোকৰতো বৌজনী ডেলিভাৰী আছিলে এতিয়া হ'ল নহয়। কি কি ক'ম আৰু হ'ল মানে হেৰি হ'ল মোৰ মাইকী মানুহে মানে ডেলিভাৰী যে হৈ আছিলে তাৰ আপোনাৰ এসপ্তাহমানৰ আগত জৰুৱা চিনেমাখন চাই দিলে নহয়। সেইখন চোৱাৰ পিছত তাৰ 3 দিনমানৰ পিছতে দুটা জজা জৰুৱাখন যে চাই দিলে সেইকাৰণে দুটা জজা সন্তান জন্ম পালে। মোৰো কি ক'বা একে কথা নহয় একেই মোৰ সেই এনেকে চলিয়ে আছিলে চাই দিলে ন কওঁ নচোন সেই তোমাৰ নিচিনা মোৰ একে কথা দুটা হ'ল তাৰমানে দুটা কাম মই যাওঁ কিয় মানে মোৰ মানে কি মানুহজনীয়ে আজি 2টা বজাৰ পৰা যে তাৰ পাছত দিব যে আলি বাবা চাৰিচোন সেইখন তাই চাম বুলি কৈছিলে গতিকে যিমান পাৰোঁ সোনকালে মই বাধা কৰিব লাগে।